নমস্কাৰ, মই অলিম্পিকা বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। ডাকিনী পাহাৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত 6 নম্বৰ জ্যোতিৰ্লিংগক আজি পৰিক্ৰমা কৰা। প্ৰথমে জানো আহক ভীমা শংকৰনো কিয় হ'ল এই স্থানৰ নাম। ত্ৰেতা যুগৰ ঘটনা। ডাকিনী পাহাৰত ভীম নামেৰে এটা অসুৰ আছিল। কুম্ভকৰ্ণৰ পুত্ৰ আছিল সেই ভীমাসুৰ। যেতিয়া ৰামে ৰাৱণৰ বংশৰ সকলো অসুৰক হত্যা কৰিছিল তেতিয়া লংকাৰ পৰা ভীমাসুৰ পলাই আহিল আৰু ডাকিনী পাহাৰলৈ আহি হাজাৰ হাজাৰ বছৰ চন্দ্ৰ সূৰ্যৰ ছায়াত থাকি তপস্যা কৰিলে। ব্ৰহ্মাক সন্তুষ্ট কৰি বৰদান লাভ কৰিলে। যেতিয়া অসুৰে অমৰ বৰদান পালে তেতিয়া ডাকিনী পাহাৰত থকা বা তপস্যা কৰা যি ঋষিমুনি আছিলে সেইসকলক অত্যাচাৰ কৰিবলৈ ধৰিলে কালক্ৰমত। এটা সময়ত এই পাহাৰতে ৰজা কামেশ্বৰ আৰু দক্ষিণাদিত্যকো বন্দী কৰি ৰাখিছিল। ৰজা কামেশ্বৰ আৰু দক্ষিণাদিত্য শিৱ বাবাৰ অতিকৈ প্ৰিয় ভক্ত আছিল। সেই সময়ত নাৰদ মুনি আহিল আৰু ক'লে, কামেশ্বৰ, তোমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। এই স্থানৰ পৰা কেৱল শিৱইহে তোমাক উদ্ধাৰ কৰিব পাৰিব। তেতিয়া কামেশ্বৰে বন্দীশালৰ ভিতৰত ওম নমঃ শিৱায় জপ কৰিবলৈ ধৰিলে। সেই সময়ত অসুৰ ভীম আহি সুধিলে, তুমি বন্দী আৰু মোৰ অনুমতি নোহোৱাকৈ পূজা কৰি আছা। কামেশ্বৰে যেতিয়া উত্তৰত শিৱক পূজা কৰা বুলি ক'লে তেতিয়া ভীমা শংকৰে লগে লগে জপ কৰা বন্ধ কৰিবলৈ ক'লে, নহ'লে জ্যোতিৰ্লিংগ ভাঙি দিম বুলি ক'লে। কিন্তু কামেশ্বৰে পূজা কৰিয়েই থাকিল। ভীমাসুৰৰ কথা নুশুনিলে। ভীমাসুৰৰ অত্যন্ত খং উঠিল। ভীমাসুৰে শেষত ক'লে, তুমি যি দেৱতাক পূজা কৰি আছা মাতা, নহ'লে তোমাক ইয়াত মৃত্যুদণ্ড দিয়া হ'ব। যেতিয়া ভীমাসুৰ অগ্নিশৰ্মা হৈ কামেশ্বৰক মাৰিবলৈ ধৰোঁতেই শিৱ আহি কামেশ্বৰক ৰক্ষা কৰিলে আৰু তাৰ পিছতেই ভীমাসুৰ আৰু শিৱৰ মাজত এখন তয়াময়া ৰণ লাগিল। আনফালে ভীমাসুৰৰ আছিল অমৰ বৰদান, যি লাভ কৰিছিল ব্ৰহ্মাৰ পৰা। ভীমাসুৰক পৰাস্ত কৰিব নোৱাৰাত যিসমূহ দেৱতা আছিল, ঋষিমুনি আছিল, তেখেতসকল চিন্তিত হৈ পৰিছিল, কিয়নো ব্ৰহ্মাৰ পৰা ভীমাসুৰে অমৰ বৰদান লাভ কৰিছিল তপস্যাৰ জৰিয়তে। বিকল্প বিচাৰি ব্ৰহ্মাৰ কাষ চাপিলে দেৱতা আৰু ঋষিমুনিসকল। সেই সময়ত ব্ৰহ্মাই ক'লে যে তোমালোকে গংগাক আহ্বান কৰা, গংগাই ভীমাসুৰক শান্ত কৰিব পাৰিব। সেই কথা মতেই দেৱতা আৰু ঋষিমুনিসকলে গংগাক ডাকিনী পাহাৰলৈ আমন্ত্ৰণ জনালে আৰু গংগাৰ দ্বাৰা ভীমাসুৰ পৰাস্ত হ'ল। শেষত শিৱৰ ওচৰত ভীমাসুৰে ক্ষমা খুজিলে। ভীমাসুৰৰ শৰীৰৰ ওপৰেৰে মা গংগা পাৰ হৈ গ'ল, যি বৰ্তমান এই স্থানত সুস্পষ্ট। পুৰাণৰ মতে তাত ডাকিনী পাহাৰটো নাই, কামৰূপটো নাই, সূৰ্য পৰ্বতটো নাই, তাত অকল ভীমা নদী বুলি নাম লিখা আছে। এইটো আমাৰ ডাকিনী পাহাৰ, এইটো কামৰূপটো ভাৰতৰ এতিয়া কামৰূপ। ধন্যবাদ, বহুত কথাখিনি জনালে ইয়াৰ ইতিহাসৰ বিষয়ে। আৰু এটা মন্ত্ৰ, এই কথাখিনি আমাৰ গ্ৰন্থত লিখিত ৰূপত আছে। মই সংক্ষিপ্তত ক'বলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যেতিয়া ভীমা শংকৰ মন্দিৰলৈ আহিব তেতিয়া এই স্থানত আপোনালোকে ভীমা শংকৰৰ যি মূৰ্তি সেই মূৰ্তি বিদ্যমান হৈ আছে, ওপৰেৰে গংগা পাৰ হৈ গৈছে, সেয়া সুস্পষ্ট। আনহাতে শিৱলিংগ কাষতেই প্ৰতিষ্ঠা কৰা আছে। এই সকলোসমূহ সুস্পষ্ট ৰূপত ইয়াত আপোনালোকে দেখিবলৈ পাব।
ভীমাশংকৰ মন্দিৰত এনেধৰণে বহু শিৱলিংগ এনেধৰণে ইয়াত আপোনালোকে দেখিবলৈ পাব। আনহাতে যদি চাব যায় ইয়াত এক শান্ত পৰিৱেশ বিৰাজমান হৈ থাকে, পানীৰ কলবৰ শব্দ, আনহাতে যি এক ভব্য ৰূপলৈ পৰিণত হৈছে এই স্থান নিশ্চয়কৈ আপোনাকো আপ্লুত কৰিব। যিহেতু গংগা আৰু শিৱ বাবা এই স্থানত বিৰাজমান হৈছিল ত্ৰেতা যুগত, সেইবাবে এই স্থানৰ যথেষ্ট মহত্ব আছে। নিশ্চয়কৈ আপোনালোকে এই ভব্য স্থানলৈ আহিব পাৰে। আনহাতে শিৱ বাবাৰ আৰু মা গংগাৰ আশীষ আপোনালোকে গ্ৰহণ কৰিব পাৰে। অত্যন্ত ত্ৰেতা যুগৰ তাৎপৰ্য থকা এক ভব্য মন্দিৰ। নন্দী মহাৰাজ। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভীমাশংকৰ মন্দিৰৰ বিষয়ে সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম।